এইটো প্ৰথমতে আছে তাৰপৰা ঊল আছে 5টা তোমাৰ বহুত ধুনীয়া কোৱালিটিৰ এয়া 5টা ঊল আছে লগতে নিডল আৰু পিন এইটো হ'ল মেইন বস্তুটো য'ৰ পৰা ক্ৰচেট কৰা হয় এইটো তাকে মই তোমালোকক দেখাওঁ বোলো কি কি আহিছে ইয়াতে মোৰ ভিউৱাৰ্ছখিনিৰ ডিমান্ডিং কুৱেশ্যন এটাই মানে যে মিনি ব্লগ কিয় দিয়া নহয় অফাৰ পকি গ'ল গম পাইছেনে এইবিলাক দেখিছেনে অফাৰ পকি গ'ল মৰ্নিং গাইজ কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে আৰু বৰ্তমান তোমালোকৰ আশীৰ্বাদত ময়ো ভালে আছো বাকী ব'লাচোন আজি নতুন এটা ভিডিঅ'লৈ আগবাঢ়ো আজি দিনটো কি হয় সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম তোমালোকক আৰু আজি ইমান জলদি যে ৰ'দটো ওলালে মই ভাবিলো বহুত দেৰি হৈ গ'ল নেকি বুলি উঠি কিনে চাইছো মাত্ৰ 6টা বাজিছে 7টাও বজা নাই 6টা তাকো বজাই নাছিলে 5টা কিমান হৈছিলে চ' গাইজ বাকীবোৰ এইবোৰ কথা বাদ দিয়া ব'লা এতিয়া কামবিলাক কৰোঁ বাচন ধুব আছে কাঁহী বাতি ধুব আছে ঘৰ সাৰিব আছে চোতাল ঝাৰু মাৰিব আছে তাৰপৰা আকৌ ভাত পানী বনাব আছে আৰু কাপোৰ এখিনি ধুব আছে ৰ'দটো অকণমান ওলাইছে অকণমান সোমাইছে নাজানো কি কৰে যদি ৰ'দটো ওলাই নালাগে তেতিয়া কাপোৰখিনি ধুম বাকী গাইজ মই এতিয়া ফ্ৰেছ হৈ লওঁ কামবিলাক কৰি আজৰি হৈ লওঁ তাৰ পৰা একেবাৰে ভিডিঅ' ষ্টাৰ্ট কৰিম চ' ৰ'দ ওলাইছিলে মানে খালি আকৌ ৰ'দটো সোমাই গ'ল এতিয়া বতৰটো অকণমান ডাৱৰীয়া নিচিনা কৰিছে আৰু এতিয়া টাইম হৈছে তোমাৰ 7টা বজা এনেকুৱা বতৰ কৰিছে আৰু দিনটোলৈ কেনেকুৱা হয় নাজানো বাকী আৰু চাই লোৱা ভিডিঅ'টো আৰু এইফালে এদি শুই আছে আৰু এইফালে এজনী গাড়ী শুই আছে হাৱাত শুই আছে দিছেনে 7টা বজালৈকে আৰু এয়া টাইমটো চাব পৰা 7:30 বাজিছে আৰু এয়া চব শুই আছে গাধা চব বাকী এতিয়া কামখিনি কৰোঁ গাইজ গাইজ ৰাতিপুৱা ভাত খাব লৈছোঁ ইমান বেছি গৰম যে ভাত মই বহুত দেৰিকৈ খাইছোঁ আলু ভাজিছিলোঁ কেইটামান তাৰপৰা দাইল বনাইছিলোঁ সদায় একে আৰু তাকে কালি যে নেমু আনিছিলে তাকে নেমু ধৰক কাটি লৈছোঁ গৰমত এতিয়া নেমু খাবলৈ ভাল লাগে বহুত বেছি ভাল লাগে নেমু খাবলৈ বাকী এতিয়া মই ভাতটো খাই লগাইছোঁ ভাত পানী খাই বহি আছোঁ আৰু ফেনৰ তলত গৰমতনো কৰিবা কি ক'ত যাম কি কৰিম খিয়া লাগি গৈছে যিটো হিচাপত ৰ'দটো ওলাইছে আৰু মানে মোৰ অকণমান দিগদাৰ হৈছে ভিডিঅ' দিয়াত কাৰণ মোৰ ভিউৱাৰ্ছখিনিৰ ডিমান্ডিং কুৱেশ্যন এটাই মানে যে মিনি ব্লগ কিয় দিয়া নহয় মানে ঘৰে গৈ মানে মোৰ যিখিনি প্ৰথম ছাবস্ক্ৰাইবাৰ প্ৰথম ভিউৱাৰ্ছ সিহঁতি মোৰ মিনি ব্লগৰ পৰাই মোৰ ভিডিঅ'টো কৰা প্ৰথম জাৰ্ণিটো মোৰ মিনি ব্লগৰ পৰাই ষ্টাৰ্ট কৰা চ' বহুত দিন হৈ গ'ল এনেকৈ কৈ দিয়া নহয় আগতে ৰেগুলাৰ এটা মিনি ব্লগ দিয়া হয় কাৰণ আগতে মই লং ভিডিঅ' দিয়া নাছিলোঁ কিন্তু এতিয়া লং ভিডিঅ' যিহেতু ৰেগুলাৰ এটা দিওঁ কিন্তু তেতিয়া হয় সেইটো কাৰণে মই ডেইলি ব্লগত ফ'কাছ কৰিব পৰা নাই মানে বহুত দিগদাৰ হয় দুইটা কৰিবৰ কাৰণে কাৰণ দুইটাৰ কোৱালিটি বেলেগ বেলেগকৈ থাকে বেলেগকৈ ভিডিঅ' কৰিব লাগে তোমাৰ লং ভিডিঅ' বনাবৰ কাৰণে তুমি মোবাইলটো পঠালি কৰি দিব লাগিব 16.9 ৰেচিঅ'ত আৰু আকৌ লং যিহেতু মিনি ব্লগৰ কাৰণে শ্বৰ্টছ কৰিব লাগে শ্বৰ্টছৰ কাৰণে মোবাইলটোৰ ওপৰত এনেকৈ থিয় কৰিব লাগিব লেণ্ডস্কেপত চ' সেইটো কাৰণে অকণমান দিগদাৰ হয় এতিয়া তথাপিও মই চাওঁ আৰু যদি পাৰোঁ তোমালোকৰ কাৰণে মিনি ব্লগ দিবলৈ চেষ্টা কৰোঁ আৰু এতিয়া অলপ আগত এটা মিনি ব্লগ দিছোঁ চেক কৰিবা গৈ কিনে ক্ৰচেট শিকিম বুলি ভাবিছোঁ সেইটো কাৰণে অৰ্ডাৰ দিছিলোঁ মানে বাকী শিকি আছিলোঁ এতিয়া ট্ৰাই কৰি আছোঁ যদি বনাব পাৰোঁ দেখাম এতিয়া ফুলটো শিকি আছোঁ যিটো চেইন থাকে সেইটো বনাব পাৰিলোঁ আৰু বাকী এতিয়া লাহে লাহে শিকি আছোঁ ভিডিঅ' চাই কিনে যিহেতু 5টা বাজি গ'ল সেইটো কাৰণে টিউশ্যনটো কৰাই লওঁ মই একেবাৰে তাৰপিছত দেখাম মই কেনেকৈ কৰি আছোঁ সেইটো তোমালোকক দেখাম বাৰু আৰু গাইজ যিমানে টাইম পাৰ হৈ গৈছে বতৰটো ৰ'দটো আৰু ভয়ানক হৈ গৈছে দেখিছানে কেনেকৈ বাৰু ওলাই যাওঁ ভিডিঅ' কৰিবলৈ কোৱাচোন বাহিৰত ভিডিঅ'তে মানে ভিতৰতে অকল ভিডিঅ' কৰি আছোঁ মানে এইডাল ৰ'দত মানে কোন ক'ত যাব কোৱাচোন আৰু আকাশখন যে ইমান বেছি ধুনীয়া লাগে মোৰ মোবাইলটোত মানে কালাৰটো অকণমান বেছি ডাৰ্ক লাগিছে এনেকৈও ইমান ডাঠ নাই মানে চ' গৰমত অশান্তি লাগি গৈছে ফেনেও কাম নাই বাৰু গম পাইছেনে কি ক'বা আৰু ওলাই যাব নোৱাৰোঁ আৰু এইবিলাক গোটেইবিলাক গৰম হৈছে আৰু ইয়াত পানী আছিলে যে পানীখিনি শুকালে কাৰণ এটা ৰ'দ দি দিলে যে এটা ৰ'দে গোটেইবিলাক পানী শুকাই মানে ৰেডি আৰু চ' গাইজ সেইদিনাখন মই মিছত এটা সূতাৰ দিছিলোঁ চ' আহিলে এইটো তাকে মই তোমালোকক দেখাওঁ বোলো কি আহিছে ইয়াতে চ' দেখাওঁ ৰ'বা এইটো মই আগতে অপেনিং কৰি লওঁ তাৰপৰা দেখাইছোঁ এতিয়া মানে অৰ্ডাৰটো আহিছে আৰু মই যদি তোমালোকক ইয়াত লিংক লাগে তেনে কমাম মই তলত লিংকটো সৈতে আৰু ফটোখন দি দিম তোমালোকে অৰ্ডাৰ কৰিব পাৰিবা এইটো ধুনীয়াকৈ মই শিকিবৰ কাৰণে যিটো মই থ্ৰিডখিনি শিকিব মানে অৰ্ডাৰ কৰিছোঁ চ' গাইজ এইটো খুলি লোৱা তাৰপৰা দেখাই আছোঁ এই কালাৰটো গাইজ ইমান বেছি প্ৰিটি আহিছে একদম ছফ্ট পিংক কালাৰৰ আৰু সেই বস্তুখিনিৰ লগতে আহিছিলে এইটো মই তোমালোকক গোটেই বস্তুখিনি দেখাওঁ ৰ'বা এইটো হ'ল মেইন বস্তুটো য'ৰ পৰা ক্ৰচেট কৰা হয় চ' প্ৰথমবাৰ কৈছোঁ আজিলৈকেতো কৰা নাই কিন্তু এই কালাৰটো বহুত বেছি প্ৰিটি কালাৰ চ' মই অকণমান ট্ৰাই কৰি চাইছিলোঁ এতিয়া বাট হোৱা নাই কৰি চাইছোঁ মই ৰ'বা তোমালোকক পেকেটটোত কি আছে গোটেইবিলাক দেখাওঁ এটা এটাকৈ কিমান কি আছে আৰু কেইটামান বস্তু আছে যিকেইটা বস্তু দেখা নাই ইউজ কেনেকৈ কৰে ক'ত কৰে সেইটোও নাজানো বাকী ৰ'বা মই গোটেইখিনি বস্তু উলিয়াই দেখাইছোঁ তোমালোকৰ ইয়াতকৈ কি আছে পেকেটটোৰ ভিতৰত ত' চাৰিবা কাৰোবাক যদি লাগে তেনে কমেণ্ট কৰিবা মই লিংকটোৰ সৈতে দি দিম আৰু ফটো চটো দি দিম মিছত একেবাৰে সস্তাতে পাই যাবা
আৰু এইখিনি হ'ল গোটেইখিনি য'ত যিমান বস্তু মই অৰ্ডাৰ দিওঁতে আহিছিলে গোটেইবিলাক বস্তু গোটেইখিনি বস্তু আৰু এইকেইটা হ'ল মেইন বস্তু এইটো হ'ল ক্ৰচেট সেইডাল য'ৰ পৰা আমি সূতা হেৰি কৰোঁ আৰু এইডাল হয় এইডাল মই আগৰে পৰা আছিলে এইডাল মোৰ লগত এইডাল বেছি পিছল যে সেইটো কাৰণে এইডাল অৰ্ডাৰ কৰিছিলোঁ এইডাল অলপমান ভাল মানে তাত যিহেতু আৰু লগতে আছে এয়া উলেন আছে ঊল আছে মানে এয়া একেবাৰে কোমল কোৱালিটিও ভাল এইটো কালাৰটো বহুত বেছি ধুনীয়া লাগিছে তাৰপৰা আহিছে এটা বগা কালাৰৰ ঊল তাৰপৰা আৰু তোমাৰ আছে ইয়াতে এটা য়েল্লো কালাৰৰ ঊল তাৰপৰা আৰু তোমাৰ আছে এটা গ্ৰে কালাৰৰ গ্ৰে নে গ্ৰীণ হয় জানো এইটো এটা তাৰপৰা আৰু এটা লাষ্ট আছে ৰেড কালাৰৰ ঊল চ' পাঁচটা ঊল ইয়াত ফ্ৰীকৈ দিয়া আছে মিছত মানে দিছে আৰু লগতে অকণমানি এখন কেঁচিও দি আছে এই কেঁচিখন কি কামত আহে নাজানো খালি বহুত বেছি চোকা নহয় কিন্তু দেখিবলৈ তথাপি ধুনীয়া দেখিবলৈ মানে বাকী আৰু ইয়াৰ লগত আছিলে এই পেকেটটো আছিলে এই পেকেটটো এইকেইটা পিন হয় আৰু কিবা গুলি মানে বেজি বুলি লিখা আছে মানে এই পেকেটটোৰ লগত দিয়া আছে ইয়াত নিডেল আৰু পিন দিয়া আছে এই নিডেলখিনি ক'ত ইউজ কৰে মই আজিলৈকে নাজানো কাৰণ মই আজিলৈকে কৈ নাই পোৱা যিহেতু এয়া নিডেল আৰু ইয়াত পিন আছে পিনখিনি ইউজ কৰি মই চাম বাৰু ইউটিউবত আৰু এইখিনি মই এনেও বস্তু ভালকৈ আছে আৰু এইকেইটা আছিলে মই আজি অৰ্ডাৰ দিয়া বস্তুকেইটা এয়া এইটো প্ৰথমতে আছে তাৰপৰা ঊল আছে 5টা তোমাৰ বহুত ধুনীয়া কোৱালিটিৰ এয়া 5টা ঊল আছে লগতে নিডেল আৰু পিন এইকেইটা ক'ত ইউজ কৰি নাজানো বাৰু বাকী এইকেইটা আৰু আজি মই অৰ্ডাৰ দিয়া বস্তুটো তোমালোকক ভাল লাগিছে তোমালোকৰ ল'ব বিচাৰে তেনে মোক কমেণ্ট কৰিবা মই লিংকটো তোমালোকক দি দিম এয়া দেখিছেনে মানে ইমান কোমল স্পঞ্জি হয় সূতাটো বহুত বেছি ভাল হ'ব ইউজ কৰিবলৈ কাৰণে চ' গাইজ কঁঠালটো সেইদিনাখন পৰা আনি থৈ দিয়া আছে 2 দিন হৈ গ'ল পকি আছে নে কি হৈছে নাজানো আৰু এইটো কঁঠালটো ঘৰৰ পৰা অনা কঁঠালটো কাটো বোলো খোৱাই হোৱা নাই ছিজনৰ ফল ছিজনত খাব লাগে কিন্তু আজিলৈ কঁঠাল খাই পোৱা নাই মানে খাই পোৱা নাই নহয় মানে এইটো ছিজনত খাই পোৱা নাই চ' গাইজ এইটো মই এতিয়া পটককৈ কাটি লওঁ ভাল লাগে বেয়া হ'লে দেখাম বাৰু আৰু গুটিখিনি বহুত মজা লাগে দেই খাই চ' গাইজ এই কঁঠালটো মই এতিয়া কাটি লওঁ তাৰপৰা কাটি মেলি দেখাইছোঁ কেনেকুৱা ফুটাখিনি ওলায় কঁঠাল হয় নহয় জানো নাজানো আৰু ঘৰৰে কথা গাইজ বহুত বেছি পকি গ'ল দেখিছানে এয়া আৰু দুদিনমান থৈ কিবা বেয়া হৈ গ'ল এইটো আৰু কিমান ফুটা অলপমান জানে একদম অভাৰ পকি গ'ল গম পাইছেনে এইবিলাক দেখিছেনে অভাৰ পকি গ'ল চ' গাইজ ইমানখিনি কঁঠাল ওলালে গম পাইছেনে বাকীখিনি বেয়া ওলাই গ'ল বহুত আছিলে আৰু বেয়া ওলালে মানে এইখিনি আৰু ইমানখিনি ওলালে গুটিখিনিও ভাল একো শিপা লগা নহয় মই ভাবিছিলোঁ শিপা লগা আছে বুলি মানে মায়ে কৈ দিছিলে গুটিখিনি শিপা লগা নেকি গজালি ওলাব পাৰে বুলি কিন্তু নহয় কঁঠালখিনি ভাল হয় আৰু 2 দিনমান থকাৰ একদম গেলি গ'লহেঁতেন কাৰণ কিমান দিন হ'লো না যিহেতু এটা কাম কৰোঁ গাইজ মই এইখিনি চবকে ভাগ কৰি দি দিওঁ তাৰপৰা বাকী ভিডিঅ' কৰি আছোঁ চব কথা দিবা হাতত পৰা আঠা লাগে এটাই সেইকাৰণে কাটিবলৈ মন যোৱা নাছিলে মোৰ গম পাইছেনে গোটেই আঠা আৰু এয়া গাইজ মাংস লৈ আনিছে এটি কিনি কেনে এয়া মোক বনাবলৈ কৈছে মোৰ মাংস বৰটা ভালকৈ বনাব নাজানো মানে সেইকাৰণে মোক বনাবলৈ মন যায় তথাপি যদি কৈছোঁ যিহেতু এয়া 2টা পৰ্যন্ত পেকিং হৈ আছে ভাতটো মই অথনিতে বনালোঁ আৰু এইবিলাক মাংস মোৰ একদম ভাল নালাগে কোমল মাংস হ'লে ভাল লাগে এতিয়া চব্জিটো বনাব আছে ভাতটো যিহেতু বনাই থৈছোঁ এয়া মাংসখিনি বনালোঁ গাইজ চ' গাইজ ভাত পানী খাই হৈ গ'ল ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আশা আৰু তোমালোকে ভিডিঅ' চাই ভাল পালা যদি ভিডিঅ' চাই ভাল পোৱা তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা চ' বহুত বেছি বিজি আছিলে দিনটো আৰু ইমান বেছি গৰম হৈছে নে কি ক'ব আৰু সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ'টো এটা সামৰা আশা আৰু যদি ভিডিঅ' চাই ভাল পালা তেনে প্লিজ এটা ধুনীয়া মৰম লগা কমেণ্ট কৰি দিবা তোমালোকৰ মতামত জনাবা চ' গাইজ আজিলৈ মই লগ পাম অতি ধুনীয়া ভিডিঅ' এটা টাটা